এনেকুৱা ধৰণৰ ফটো কিদৰে এডিট কৰিব পাৰা আহা আমি আজি এইটো ভিডিঅ'ত জানিম যে এইবিলাক ফটো কিদৰে এডিট কৰা হয় তথাপি আপোনাৰ এই মোবাইলৰ সহায়ত জাস্ট এটা ক্লিকত মই এটা ক্লিকত এনেকুৱা ধৰণৰ ফটো তোমালোকক একেবাৰে এডিট কৰিবলৈ শিকাই দিম আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো সো গাইস এনেকুৱা ধৰণৰ ফটো এডিট কৰিবলৈ ফাৰ্স্ট অফ অল যাব লাগিব আপোনালোকৰ ইনষ্টাগ্ৰামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ একাউণ্ট আহিব সো ইয়াত আপোনালোকে জাস্ট এই প্লাস আইকনত ক্লিক কৰিব প্লাস আইকনত ক্লিক কৰি আপোনালোকে ইয়াত চাব পাৰে ষ্টৰিজ আছে ষ্টৰিত ক্লিক কৰি কিনে আপোনাৰ এটা ফটো লব আপুনি যেটো ফটো এডিট কৰিব বিচাৰে ধৰা হল মই ইয়াৰ পৰা এটা ফটো লম ধৰিলো মই এই ফটোটো চুজ কৰিলো সো এই ফটো চুজ কৰাৰ লগে লগে আপোনালোকৰ ফটো চুজ কৰাৰ লগে লগে আপোনালোকে সিম্পল ইয়াত চাওক আপোনালোকে এটা অপচন আছে ৰিষ্টাইল এই অপচনটোত আপোনালোকে জাস্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ জন্য কোনো ধৰণৰ একো লিখিব নালাগে আপোনালোকে জাস্ট ইয়াত চাব পাৰে লোফি ডাস্ক বুলি এটা অপচন আছে ইয়াত জাস্ট আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ 100% কমপ্লিট হৈ যাব আৰু অটোমেটিক্যালি এডিট হৈ আহিব আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে এইটো সো এনেকুৱা ধৰণৰ ফটো আপুনি এনেকুৱা ধৰণে এডিট কৰিব পাৰে সো আপুনি সিম্পল ডান অপচনত ক্লিক কৰিব আৰু এই ফটোটো গ্যালাৰি সেভ কৰিবলৈ আপোনালোকে এৰ অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত চাব সেভ অপচন আহিছে সেভ অপচনত ক্লিক কৰিব আপোনালোকৰ এই ফটোটো সেভ হৈ যাব আপোনালোকৰ গ্যালাৰিত সো এনেকুৱা ধৰণৰ ফটো আপোনালোকে এডিট কৰিব পাৰে মই আৰু এটা ফটো এডিট কৰি দেখুৱাই দি আছো আপোনালোকক সো মই আৰু এটা ফটো আপোনালোকক এডিট কৰি দেখুৱাই দি আছো সো মই এইটো ফটো ললো আপোনালোকৰ সন্মুখতে এইটো ফটো মই এডিট কৰিম সো এই ফটোটো মই জাস্ট কি কৰিম ৰিষ্টাইলত ক্লিক কৰিম ৰিষ্টাইলত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰে লোফি ডাস্ক এইটো আপোনালোকে জাস্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোটো এনেকুৱা ধৰণৰ চেঞ্জ হৈ আহিব আপোনালোকে চাব পাৰে সো আপোনালোকেও এনেকুৱা ধৰণৰ ফটো কি কৰিব পাৰে এডিট কৰিব পাৰে সো মই এই ফটোটো কি কৰো সেভ কৰি লও সেভ অপচনত ক্লিক কৰি মই ফটোটো সেভ কৰি ললো সো মই আৰু এটা কথা কৈ দিও আপোনালোকে জাস্ট এই ফটোটো যদি আপোনালোকে এডিট কৰিব বিচাৰে আপোনালোকৰ এটা একাউণ্টৰ পৰা আপুনি দুটা ফটো এডিট কৰিব পাৰিব 24 ঘণ্টাত আপুনি দুটা ফটো এডিট কৰিব পাৰিব নেক্সট আকৌ আপুনি দুটা ফটো এডিট কৰিব পাৰিব অৰ্থাৎ 24 ঘণ্টাত মাত্ৰ আপুনি দুটা ফটো হে এনেকুৱা ধৰণৰ এডিট কৰিব পাৰিব সো গাইস ভিডিওটো কেনে পাইছা যদি ভালে পাইছা ভিডিওটো লাইক কৰিবা আৰু ভিডিওটো তোমাৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা এনেকুৱা টেক ৰিলেটেড নাইবা এআই ৰিলেটেড ভিডিও চোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো ফাৰ্ষ্ট পৰা লাষ্ট লৈকে চোৱাৰ কাৰণে তোমাক অশেষ ধন্যবাদ থ্যাংক ইউ